আজি আজি আমচুৱে কোকৰাঝাৰ জিলা আমচুৱে যি ধৰ্ণা কৰি আছে, ইয়াক গোটেই অসমৰ গোটেই জিলাতে ধৰ্ণা চলি আছে। আজি এই গোটেই অসমৰ লগতে আমি কোকৰাঝাৰ জিলাত ধৰ্ণা কাৰ্যসূচী লৈছোঁ, কাৰণ আপোনালোকে বিগত এক মাহৰ পৰা যি ভাৰতবৰ্ষত চলি আছে এইটো সকলোৱে গম পায় যে যোৱা কেইদিনমানৰ পৰা কিছুদিনৰ পৰা দিল্লী যন্তৰ মন্তৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি মানে ধৰ্ণা কাৰ্যসূচী লৈছে, যি প্ৰতিবাদ সাব্যস্ত কৰি আছে, এই প্ৰতিবাদৰ বিষয়ে আপোনালোকে অৱগত। কাৰণ ভাৰতবৰ্ষৰ যি শিক্ষামন্ত্ৰী আছে ধৰ্মেন্দ্ৰ প্ৰধান, যি মানে শিক্ষামন্ত্ৰী, সি এজন অকৰ্মণ্য শিক্ষামন্ত্ৰী। তেওঁৰ মন্ত্ৰিত্বত আজি কিমান যে নিটৰ কুৱেশ্যন ফাদিল হ'ল আৰু কিবা কিবি হ'ল, কিমান ছাত্ৰ ইয়াতে আত্মহত্যা কৰিবলগীয়া হ'ল। আজি চাওক, আপোনালোকে জানে যে এজন ষ্টুডেণ্টক তাৰ মাক দেউতাকে কিমান কষ্ট কৰি পঢ়ায়, কিমান 2 বছৰ 3 বছৰ সিহঁতে মানে কষ্ট কৰাৰ পৰা এক্সাম আহে। এক্সাম অহাৰ পিছত যদি সিহঁতে গম পায় যে প্ৰশ্ন ফাদিল হৈছে, তেতিয়াহ'লে চাওক সেই ষ্টুডেণ্টৰ প্ৰতি কি মনোভাৱ হ'ব। সেই ষ্টুডেণ্ট মানে উপায়হীন হৈ মানে আত্মহত্যা কৰিবলৈ বাধ্য হয়। আজি ইয়াক লৈ যি দিল্লী যন্তৰ মন্তৰত ধৰ্ণা কৰি আছে, ধৰ্ণা কাৰ্যসূচী দিল্লী পুলিচে যি বৰ্বৰ আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি আমচুৱে তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু নিন্দা জনাইছোঁ। অনাগত দিনত যাতে ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকুৱা নিৰ্মম অত্যাচাৰ নহয়। আৰু আপোনালোকে জানে যে আজি পুলিচ অফিচাৰে কওক, আজি অসমৰ ভাৰতবৰ্ষৰ যিকোনো অফিচাৰে কওক, ছাত্ৰৰ পৰাই কৈছে, কিন্তু সিহঁতে প্ৰথমে ছাত্ৰই আছিল। আজি সেই ছাত্ৰবিলাকক যে নিৰ্মমভাৱে প্ৰহাৰ কৰি আছে, ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয়। তো আমি আমচুৱে তীব্ৰভাৱে ইয়াক বিৰোধিতা কৰিছোঁ। অনাগত দিনত যদি এনেকুৱা অত্যাচাৰ আৰু এনেকুৱা মাৰপিট কৰে, ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম। শিক্ষামন্ত্রী পদত্যাগ করো, কেন্দ্রীয় শিক্ষামন্ত্রী পদত্যাগ করো। বিজেপি হায় হায়, বিজেপি হায় হায়, নরেন্দ্র মোদী হায় হায়, নরেন্দ্র মোদী গো ব্যাক, শিক্ষামন্ত্রী গো ব্যাক, কেন্দ্রীয় শিক্ষামন্ত্রী গো ব্যাক, দিল্লি পুলিশ হায় হায়, জিন্দাবাদ 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 জিন্দাবাদ, লং লিভ লাগিবই 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 লাগিবই, জিন্দাবাদ জিন্দাবাদ, লং লিভ আমসু জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, আমসু লং লিভ ছাত্রছাত্রীর উপর অত্যাচার বন্ধ করো, ছাত্রছাত্রীর অধিকার খর্ব করা বন্ধ করো, ছাত্রছাত্রীর উপর বন্ধ করো। দিল্লি পুলিশ হায় হায়, দিল্লি পুলিশ গো ব্যাক, গৃহ বিভাগ গো ব্যাক, শিক্ষামন্ত্রী পদত্যাগ করো।